দিহিং নদীৰ পাৰত এখন সৰু গাঁও আছিল। গাঁওখনৰ নাম আছিল নামফাক। গাঁৱৰ মাজত আছিল ঈশান, এটা শান্ত সৰল আৰু কাব্যপ্ৰীতি থকা ল'ৰা। কবিতা লিখা, গীত গোৱা এইবোৰেই যেন তেওঁৰ জীৱনৰ সপোন আছিল। তেওঁৰ জীৱনত আহিল মণি। স্কুলত দুয়ো একে বেঞ্চত বহিছিল। লাহে লাহে বন্ধুত্বৰ পৰা সেউজীয়া প্ৰেমলৈ পৰিণত হ'ল। দুয়ো পঢ়া-শুনাৰ মাজতে নদীৰ পাৰত বহি দুয়ো হাতত হাত ধৰি সপোন দেখিছিল। পঢ়া শেষ হ'লে চাকৰি কৰিম, ঘৰ বনাম, একেলগে থাকিম। কিন্তু জীৱন সদায় কবিতাৰ দৰে নহয়। স্কুল শেষ হ'ল। মণিৰ পৰিয়াল শ্বিলঙলৈ স্থানান্তৰিত হ'ল। যোৱাৰ আগতে মণিয়ে ঈশানক ক'লে, মই আহিম ঈশান, বছৰত এবাৰ হ'লেও আহিম। ঈশানে হাঁহি ক'লে, অপেক্ষা কৰিম। দিন গ'ল, বছৰ গ'ল, চিঠি কম আহিল, ফোনৰ কথাও ধীৰে ধীৰে থমকি গ'ল। ঈশান প্ৰতিদিনে নদীৰ পাৰলৈ আহে আৰু মণিৰ লগত কোৱা সকলো কথাই নদীখনলৈ চাই আৰু মন খুলি কথাবোৰ কয়। এদিন গাঁৱৰ বজাৰত শুনিলে মণিৰ বিয়া ঠিক হ'ল শ্বিলঙৰ এজন ইঞ্জিনিয়াৰৰ লগত। তেতিয়াৰ পৰা ঈশানৰ কলম স্তব্ধ। কবিতাও নিলিখে, সংগীতো নবজায়। দিনত কামত যায়, যোৱাৰ আগতে ৰাতিপুৱাই নদীৰ পাৰলৈ আহে। মনৰ কথাষাৰ কাকো কোৱা নাই, কিন্তু গাঁৱৰ মানুহে কয় ঈশানে প্ৰতিদিনে মণিৰ বাবে ফুল লৈ যায় নদীৰ পাৰলৈ। 7 বছৰমান পিছত এদিন গাঁৱৰ সকলোৱে বোবা কৰিবলৈ ধৰিলে। ঈশান অসুস্থ, গামোচা এখন লৈ হস্পিতালৰ বিচনাত ছটফট কৰি আছে। গামোচাখনত লিখা আছে, তুমি আহিবা বুলি কৈছিলা, মই এতিয়ালৈ অপেক্ষা কৰিছোঁ তোমালৈ। ঈশান সেই নিশাই এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল, মণিৰ ফুলৰ লগত, নদীৰ সোঁতৰ লগত। কিন্তু গাঁৱৰ মানুহে কয়, প্ৰতি সন্ধিয়া দিহিং নদীৰ পাৰত কাণ পাতিলে হেনো শুনা যায় এটা মৃদু কণ্ঠ, মণি, মই এতিয়াও অপেক্ষা কৰিছোঁ তোমালৈ। এই গল্পটো প্ৰেমৰ নিস্তব্ধ দুখৰ, য'ত আশা আৰু অপেক্ষাই জীৱনৰ একমাত্ৰ সুৰ হৈ থাকে। প্ৰেম সদায় একেলগে হোৱাৰ নাম নহয়, কেতিয়াবা জীৱনৰ অন্তলৈকে অপেক্ষা কৰাটোও প্ৰেম। ধন্যবাদ বন্ধুসকল। কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।